অ' চুমি ক'ৰবালৈ গৈছিলা নেকি? ৰ'বাচোন ৰ'বা, তোমাক লগ পালোঁ ভালেই হ'ল। তোমাক কথা এটাকে সুধিব আছিলে। আহিলে মাষ্টৰটো এতিয়া মোক লগ পালে সুধিবই দে, যি প্ৰশ্ন মই গম পাইছোঁ না, আজি সুধক প্ৰশ্ন মই উল্টা পুল্টাকৈ যদি নকৈছোঁ মোৰ নামো চুমি নহয়। সুধিব দে। অঁ ছাৰ, ক'ৰবালৈ গৈছিলে? কি কথা সুধিব আছে ছাৰ? ৰ'ব মই ৰৈ আছোঁ বাৰু। অঁ চুমি, তোমাক প্ৰশ্ন কেইটামানকে সুধোঁ বুলি ভাবিছিলোঁ। এটা শব্দত প্ৰকাশ কৰা। কৈ যাবা দেই, মই এটা শব্দত প্ৰকাশ কৰা তোমাক প্ৰশ্ন সুধিম আৰু তুমি উত্তৰ দিবা দেই। মই গম পাইছিলোঁ এই মাষ্টৰটোৱে মোক সেইবোৰে সুধিব বুলি। অঁ ছাৰ সোধক, মই আপোনাক কৈ দিম প্ৰশ্ন উত্তৰখিনি। তেন্তে ঠিক আছে, কোৱাচোন। পত্নীৰ কথা মতে নাচি থকা লোকক কি বুলি কোৱা হয়? ছাৰ ইমান উজু প্ৰশ্ন সুধিছেনে? নাচপতি আকৌ, আপুনি সেইটো নাজানে নেকি? হা, কি কলি তই? নাচপতি? এইটো আকৌ কেনেকুৱা ধৰণৰ উত্তৰ আকৌ, ভালকৈ কোৱাচোন। অঁ ছাৰ নাচপতি বুলিয়ে কয় আকৌ, আপুনি নাজানে নেকি? ঠিক আছে বাৰু দিয়া, আৰু এটা বেলেগ প্ৰশ্ন সুধোঁ। সাহসী দম থকা পতিক কি বুলি কোৱা হয়? কোৱাচোন এইটো। ছাৰ সাহসী দম থকা পতিক, সাহসী দম থকা পতিক দম্পতি বুলি কয় আকৌ। চেছ তুমি মোৰ নাক কাণ কাটি শেষ কৰিলা। তুমি স্কুললৈ গ'লে ভালকৈ শুনিব লাগে। হ'ব দিয়া তেন্তে আজিলৈ তুমি ঘৰলৈ যোৱা, তোমাক আৰু প্ৰশ্ন উত্তৰ নুসুধো। কেনে পালে ছাৰ মোৰ প্ৰশ্ন উত্তৰখিনি? হ'ব দিয়ক তেন্তে, আজি ক্লাছ ইয়াতে শেষ। মোৰ ৰাস্তা নুসুধিব আপুনি। হ'ব দিয়ক ছাৰ, টাটা, বাই বাই, মই ঘৰলৈ যাওঁ। হ'ব দিয়া, ময়ো ঘৰলৈ যাওঁ, তুমিও ঘৰলৈ যোৱা।